আদি সংগীতক বাদ দি আধুনিক গীতৰ সৃষ্টি নহয় ভেটিটোৱে লোকসংগীত হয় মই সেই সুৰত একদম প্ৰথম আকৰ্ষিত হৈছিলোঁ যে ময়ো গুণগুণাওঁ একেধৰণৰ কি গাইছে ধৰিব নোৱাৰোঁ কিন্তু ইমান নুবুজো তথাপিও সেই সুৰটো চিনাকি নাই লোকসংগীত তাৰপিছত লোকসংগীত শিকিলে তুমি শাস্ত্ৰীয় সংগীতো শিকিব পাৰিব আৰু মই এটা কথা ভাবোঁ যে যি মানে শিল্পীয়ে মানে আমি আজিৰ শিল্পীসকলৰ কথা কৈছোঁ দেই আধুনিক যুগৰ শিল্পীসকলৰ যিসকল শিল্পীয়ে লোকসংগীতৰ ধাৰাটোক যদি মানে আধুনিক গীতৰ লগত মানে সংযোগ কৰা নাই লোকসংগীতৰ সেই শিপাডাল যি শিল্পীয়ে এৰি দিছে সেই শিল্পীজন কিন্তু সফল হোৱা নাই যেনেকৈ পল ৰবচনে আমেৰিকাত ধৰক নিগ্ৰো লোকসংগীতৰ যিটো ধাৰা সেই ধাৰাটো পল ৰবচনে ধৰি ৰাখিছিলে ঠিক একেধৰণে আমাৰ বিষ্ণু ৰাভা আমাৰ জ্যোতি সংগীতসমূহ আমাৰ পাৰ্বতী প্ৰসাদৰ গীতসমূহ ৰুদ্ৰ বৰুৱাৰ গীতসমূহ আনন্দীৰাম দাসৰ গীতসমূহ বা এতিয়ালৈকে যিসকল শিল্পীয়ে মানে ভূপেন হাজৰিকাই হওক বা আমাৰ খগেন মহন্তই হওক এই গীতসমূহ যিবোৰ গীত আছে তেখেতসকলৰ গীতসমূহত চাবচোন গীতটো আধুনিক গীত হ'লেও তেওঁলোকৰ মানে এটা চহা জীৱনৰ কথা এটা জড়িত হৈ আছে আৰু যেন লোকসংগীত ভূপেন হাজৰিকাতো প্ৰায় লোকসংগীতৰ সুৰতেই গীতবোৰসমূহ গাইছে আৰু মই ভাবোঁ সেই কথাটো তাৰমানে শিপাডাল যেতিয়া এৰি যাব তেতিয়া মানে আপোনাৰ সেই সংগীতৰ ধাৰাটো সফল নহ'ব এতিয়া ঠিকেই আপুনি কৈছে এইখিনিতে পল ৰবচন বুলি কোৱাৰ লগে লগে ভূপেন দাই যেতিয়া আমেৰিকাত আছিল তেতিয়া পল ৰবচনৰ কণ্ঠত বা পল ৰবচনৰ সৃষ্টিত জাতীয়তাবাদৰ গুণটো খুব বেছিকৈ আছিলে হয় আৰু জাতীয়তাবাদৰ লগত সেই মাটিৰ সুৰ আছিলে হয় আৰু ভূপেন হাজৰিকাই এইটো খুব ভাল মতে তেওঁৰ লগত বেছ ভাল সান্নিধ্যতা আছিল পল ৰবচনৰ লগত তেখেতৰ সেই সময়তে আৰু আপোনালোকে সকলোৱে জানে যে গণনাট্য সংঘৰ লগত ভূপেন দাস একাত্ম হৈ পৰিছিল একাত্ম হোৱাৰ মূলতে সেই জাতীয়তাবাদৰ তেওঁ কমিউনিষ্ট একচুৱেলি নাছিল কমিউনিষ্ট বুলি ক'ব নোৱাৰি এতিয়া জ্যোতিপ্ৰসাদো কমিউনিষ্ট বুলি ক'ব নোৱাৰে কিন্তু সেই ভাৱধাৰা যিটো মানে শোষণ বঞ্চনাৰ যিটো বিষয়ে মানে মুকলি প্ৰতিবাদ ঠিকেই কৈছে সেই তেনেকুৱা মুকলি প্ৰতিবাদ কৰিবলৈ যাওঁতে সৃষ্টি কৰিছিল এতিয়া সেইকাৰণে ভূপেন দাৰ এতিয়া এটা সৰু কথা স্নেহে আমাৰ শতশ্ৰাৱণৰ একেই তাৰপিছতে আৰু তেখেতৰ গীতৰ নাম লৈ শেষ কৰিব নোৱাৰি বধিম ৰুধিম শোষণ পীড়িত এইবিলাক ভূপেন দাৰ মুখত একদম অগ্নি মানে জ্বলন্ত হেৰি ফিৰিঙতি হৈ মানে উফৰি পৰিছিল শব্দবিলাক তাতো আমাৰ লোকসংগীতৰ প্ৰভাৱ আছে সুৰৰ মানে প্ৰায় আছে এতিয়া জ্যোতিপ্ৰসাদৰ কথা ক'বই নালাগে প্ৰতিটো সুৰতে বিষ্ণু ৰাভাৰে যেনেকৈ গোটেই সংগ্ৰামী সুৰতো আমাৰ এই যে মাটিৰ লগত সকলোৱে চিনি পোৱা সকলো মানে প্ৰতিজন অসমীয়াই চিনি পোৱা সুৰ যেন এনেকুৱা এটা ভাৱ পৰিস্ফুট হয় এইটো বৰ ডাঙৰ কথা গতিকে আপুনি কোৱাৰ দৰে আদি সংগীতক বাদ দি আধুনিক গীতৰ সৃষ্টি নহয় ভেটিটোৱে লোকসংগীত হয় এতিয়া তাৰে আমি আংশিকভাৱে যেনেকৈ বনগীতে এটা নতুন মানে এটা নতুন পটভূমি গঢ়ি লৈছে মানে আই নামে নতুন এটা পৰিৱেশ গঢ়ি লৈছে বিয়া নামে নতুন পৰিৱেশ এটা গঢ়ি লৈছে বিয়া নামৰ কথাটো কৈছোঁ আমাৰ যে লোকসংগীতৰ যিটো মানে ধাৰা এই ধাৰাটো মানে ইমানেই চহকী ইমান চহকী কাৰণ আমি দেখিছোঁ যে যেতিয়া আমি দেখিছোঁ যে আপুনি ক'লে বিয়ানামৰ যিবোৰ ভাগ যে পানী তোলাৰ কাৰণে এটা নাম
জোৰোণ দিয়াৰ সময়ত এটা নাম, বিভিন্ন পৰ্যায় মানে দৰা আদৰাৰ কাৰণে এটা নাম, বা হোমৰ গুৰিত বহাৰ কাৰণে এটা নাম, তাৰপিছত আপুনি নোৱাৰ কাৰণে এটা নাম, মানে এই যে বিচিত্ৰতা হয়তো মই ভাবোঁ ভাৰতীয় অন্য মানে চহা জীৱনত এই লোকসংগীতে মানে ইমান বেছি প্ৰভাৱ পেলাব পৰা নাই। ইমান মিঠা, ইমান মানে এখন বিয়াৰ আমি বিয়ানাম বুলি কোৱাৰ লগে লগে বিয়ানামৰ গোটেই বিয়াখন মানে প্ৰতিফলিত হৈ যায়। বিয়াখন বিয়ানামৰ সুৰেই মানে কৈ দিয়ে কোনটো মুহূৰ্তত মানে কি কাম চলি আছে। সেইটো মানে আচলতে সঁচাকে শুনিলে দূৰৰ পৰা শুনিলে ক'ব অ দৰা আহিছে দেই, দৰা আহিছে মানে নাম শুনিছে নামৰ পৰা। এই যে আমাৰ লোকসংগীতৰ যিটো বিচিত্ৰতা, এই বিচিত্ৰতাটো মই ভাবোঁ মানে ভাৰতীয় অন্যান্য জনগোষ্ঠীসমূহৰ মাজত অলপ কম হ'ব নেকি? কম মানে এতিয়া আমি দূৰৰ পৰাই যিটো লক্ষ্য কৰিছোঁ, এতিয়া যদি আমি যাওঁ পাঞ্জাৱলৈ, তাত ভাঙৰা বুলি ক'লে আৰু নালাগে আমাৰ বিহু গীতৰ। এতিয়া উত্তৰ ভাৰত বা দক্ষিণ ভাৰতত যিবিলাক লোকনৃত্য আছে সেইবিলাক সীমিত আছে, যথেষ্ট আছে, তথাপিও আমাৰ অসমৰ নিচিনা নহয়, বৈচিত্ৰতাপূৰ্ণ নহয়। এখন বিয়াতেই বিয়া নামৰ ৰূপ মানে বেলেগ ভাগ থাকে, তেনেকুৱা ধৰণৰ হয়। অলপমান মই সেই ক্ষেত্ৰতে অলপ গৌৰৱ অনুভৱ কৰোঁ যে অসম সঁচাকৈ সাংস্কৃতিকভাৱে যথেষ্ট চহকী। এতিয়া আমি আপোনাৰ পৰা জানিব খুজিম আপোনাৰ এই লোকসংগীতৰ যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু কেনেকৈ আৰম্ভ কৰিলে আপুনি কওক, আৰু আপুনি কেনেকৈ মানে আকৰ্ষিত হ'ল? কথাটো কি, মই এখন গাঁৱত মোৰ জন্ম ভিতৰৰ গাঁৱৰ এখন নাম বৰুৱা হোলা, তাতে সৰুতে আমাৰ বাইদেউ কেইবাগৰাকী আছিল, ল'ৰা নাই ল'ৰা মই, পিছত ভাইটি এটা হৈছে আৰু তথাপিও বৰ সৰুতে মই পথাৰলৈ যাওঁ হাল বাওঁ দেউতাৰ লগত। তাৰপিছত হাল বাওঁতে 8:30 বজালৈকে হাল বাব লগা হয়, একেবাৰে পুৱাতে যাওঁ, তাৰপিছত 9 বজাত আহি স্কুললৈ যাব লাগে। সেইটো সময়ত দূৰত কোনোবাই ৰিঙিয়াই মূৰত জাপিটো লৈ কিবা বিহুনাম গাই থাকে, যি নেকি ভাহি আহে কাণত, নুশুনো বুলি ক'লেও কাণৰ কাষ চাপেহি আহে। গতিকে মই তেনেকৈ সেই সুৰত একদম প্ৰথম আকৰ্ষিত হৈছিলোঁ যে ময়ো গুণগুণাওঁ একেধৰণৰ, কি গাইছে ধৰিব নোৱাৰোঁ, কিন্তু ইমান নুবুজো, তথাপিও সেই সুৰটো চিনাকি। তাৰপিছত লাহে লাহে বুজি পালোঁ যে মই পথাৰত এই যে বিয়া নামৰ নিচিনাকৈ পথাৰত গোৱা গীতটো বেলেগ দুখ সুখৰ কথা কয়, আছে যদি কপালত পঢ়িমগৈ কলেজত, হাতত কিতাপ বহি লৈ, নাই যদি কপালত ভিক্ষা মাগিম চোতালত, নহ'লে হাল বাম পথাৰত মূৰত ভগা জাপি লৈ, এনেকুৱা ধৰণৰ দেখিছোঁ। সুন্দৰ তাৰ যিটো কম্পজিশ্যন, মানে শব্দ গাঁথনি, মূৰত ভগা জাপি লৈ এনেকৈ ছন্দ মিলাব লাগে আৰু সুৰেও আমনি নকৰে, সজাব পাৰি। তাৰপিছত ময়ো হোৱাই নোহোৱাই এটা দুটা শব্দ এনে গাঁথনি কৰি পেলাই সজাই পেলাই ময়ো গাই থাকোঁ। তাৰপিছত সেই পিছত যেতিয়া ডাঙৰ হৈ আহিছোঁ, ক্ৰমান্বয়ে বিহুবিলাক আছে আমাৰ, গোটেই বিহু খোলা বুলি কয়, গাঁৱৰ যিবিলাক পৰিৱেশ, প্ৰতিটো চুকতে মানে এখন বিহু খোলা বুলি কয়, সেইটো চুবুৰী সেই ল'ৰা ছোৱালীবিলাকে বিহু মাৰে। অৰ্থাৎ সেই চুকৰ ল'ৰাই চাব নোৱাৰে, এইটো মানে সঁচা কথা ক'বলৈ গ'লে যৌন উদ্দীপকটো আৰু ৰেষ্ট্ৰিকশ্যন আছে, সেইকাৰণে বেলেগ বিহু খোলালৈ যায়। তেনেকৈ গ'লে বিহুনাম গাবলৈ দিয়ে। সেই যে পথাৰত মই গাইছিলোঁ সেয়াই মোৰ প্ৰথম আৰম্ভণি অভ্যাস। তেনেকৈ বিহুনাম গাবলৈ ধৰিলোঁ। বিহুনাম গালে
পিছত যিমানেই বিহু খোলালৈ যাওঁ প্ৰথমতে ছোৱালীয়ে দৌৰি আহি অকণমানি ছোৱালী এজনীয়ে টকাটো দি থৈ যায় মানে টকা দিলেই মৰিলো আৰু মানে গাবই লাগিব সেই যে গোৱাৰ যিটো নিয়ম আছে মানে তাতে নহ'লে বিহু চাব নোৱাৰো সেয়া মোৰ কাৰণে সেইটো এটা মানে আখৰা মানে আৰম্ভণি মোৰ প্ৰেৰণা গতিকে মোৰ জীৱনত মই মোৰ পথাৰখনেই মোৰ প্ৰেৰণা সংগীতৰ বা বনগীতৰ আৰু গাঁৱৰ পটভূমি মোৰ সেউজীয়াই মোৰ মানে আপোনাৰ মনৰ কণকঠীয়া সংগীতৰ কণকঠীয়া তাতেই সিঁচা হৈছিলে তাৰপিছত আপুনি বহুত মানে বনগীত লিখিলে সেই বনগীতসমূহ তাৰপিছত পৰৱৰ্তী সময়ত আমি অনাতাঁৰ শিল্পী হ'ল আমাৰ এই অঞ্চলটোত আপুনি এটা প্ৰথম মানে অনাতাঁৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত হ'ল তো সেই আপোনাৰ অনাতাঁৰ সংগীত যাত্ৰাটো অনাতাঁৰ শিল্পী হিচাপে আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰিলে কওকচোন আমাক প্ৰথমতে আমাৰ ঘৰততো ৰেডিঅ' নাই গোটেই গাঁওখনতে ৰেডিঅ' নাই এটাই আছে তাৰপিছতে এঘৰ পৰিৱেশ আছিলেই তাৰপিছতে এঘৰ অলপ মানে আদ্যবন্ধৰ চাকৰি কৰে ডিগবৈত তেওঁলোকৰ ঘৰত এটা ৰেডিঅ' আছে তাতে এটা ঘোষণা শুনিছিলোঁ যে মানে অডিশ্যন বুলি মানে কণ্ঠ পৰীক্ষা তাৰপিছত কণ্ঠ পৰীক্ষা হ'ব ইতিমধ্যে মই যে চাকৰি পাইছোঁ ৭৪ চনত আপুনি 1974 চনত মানে অসম গেছ কোম্পানী তাৰপিছতে গৈ পেলাই ৭৯ চনত তেতিয়াতো তাতে গান চান গাই আছোঁ তেতিয়া ৰেডিঅ' হৈছে আৰু ৰেডিঅ' ল'ব পৰা হৈছোঁ মই নিজেও ল'ব পৰা হৈছোঁ তেনেকুৱা ধৰণৰ তাৰপিছত সেই যে আগতে ঘোষণা শুনিছিলোঁ সেইটো মই গুৰুত্ব দিয়া নাছিলোঁ এইটো আমিতো আমাৰ ভাগ্যই নাই আৰু অডিশ্যন ক'ত দিব কেনেকৈ হ'ব কথাটো সম্ভৱেই নহয় নাজানো তাৰপিছত যেতিয়া মই চাকৰি কৰাৰ সময়ত যে ৰেডিঅ' ঘৰতে শুনিছোঁ এনেকুৱা ধৰণৰ কথা দিব পাৰি তাৰপিছতে আবেদন কৰিলোঁ আবেদন কৰাৰ পিছতে মোলৈ এখন কল আহিলে কল মানে চিঠি আহিলে ক'লে যে আমুক অমুক তাৰিখে পৰীক্ষা হ'ব তাৰপিছতে হোৱাই নোহোৱাই বনগীত বুলি কৈছে বনগীতেই মইতো সেই বনগীত বুলিও নাজানো মানে মুঠতে বিহু নামৰ ওপৰত ৰচনা কৰা গীত নিচিনাকৈ সজাই লোৱা মই নিজে লিখা গীত মানে 3টামান সজাই লৈ গৈছোঁ আৰু সেয়াই আৰম্ভণি তাৰপিছতে গালোঁ একেবাৰতে পাছ কৰিলোঁ প্ৰথমতে ট্ৰায়েল বুলি ক'লে ট্ৰায়েল ব্ৰডকাষ্ট বুলি ক'লে তাৰপিছতে এটা ভাল লাগিছিল মানে মই যে ৰেডিঅ'ত গান গাম সেই কথাটো কাক ক'ম মানে খুব ক'বলৈ মন যায় তেনেকুৱা আছিল আৰু তেনেকুৱা এটা ডাঙৰ স্মৃতি আৰু তেনেকুৱা আচ্ছা আপুনি আৰু এটা কাম কৰি আছে আমি দেখিছোঁ আপুনি কিছুমান শিল্পী আপুনি শিশুসকলক সংগীতৰ ওপৰত চৰ্চা কৰাই আছে আৰু আপুনি নিজে আজি সুদীৰ্ঘ সময় ধৰি আপোনাৰ এটা অনুষ্ঠানত লগত আপুনি জড়িত হৈ আপুনি সংগীত চৰ্চা কৰি আছে আৰু আপুনি আপোনাৰ জীৱনত বহুত মানে শিল্পী তৈয়াৰ কৰিছে আৰু এই যাত্ৰাটোৰ ওপৰত আপুনি অলপ কওকচোন আমাক প্ৰথম কথা হ'ল মই কোনো ল'ৰা ছোৱালীক শিকোৱাৰ কথা ভবাই নাছিলোঁ মই খুব ভাল পাওঁ নগৰতকৈ আমাৰ গাঁৱত ক'ৰবাত যদি মাতে মই গাঁৱলৈ যাওঁ গাঁৱত একেবাৰে একাণপতীয়াকৈ খুব চকুলে চাই মুখৰ মানে দৃশ্যটো মই এতিয়াও ভাহি উঠে মানুহবিলাকে গঞাবিলাকে গাঁৱৰ মানুহবিলাকে একেবাৰে চকু মানে চকিত নমৰাকৈ মোলৈ চাই থাকে গান শুনি সেই সুৰটো মানে মই সুৰৰ ধ্বনি ইমান তেওঁলোকে আচলতে প্ৰকৃত শ্ৰোতা আৰু সেই মানে সেইটোৱে মোৰ কাৰণে ডাঙৰ এটা সম্পদ ধন মানে মৰমটো আছেই তাৰপিছত মই ভাবিলোঁ যে গান গালে ইমান ভাল পায় তেতিয়া ভাবিলোঁ মই গালে এইটো নহ'ব মই কি গাইছোঁ বেলেগ কথা মই কিমান ভাল গাইছোঁ সেইটো মই নিজেও নাজানো সেইটো মৰম এটা আদৰি লৈ তাৰপিছত ভাবিলোঁ
সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই গোৱাওঁ কিন্তু আৰম্ভণিৰ কথা কৈছোঁ তাৰপিছত ভাবিলোঁ কি তেওঁলোকে কিছুমান কথা জনা নাই কেনেকৈ গাব লাগে মই যিখিনি শিকিছোঁ মই কিবা বহুত শিকিছোঁ বুলি কোৱা নাই মই যিখিনিকে ভাল বুলি ভাবিছোঁ সেইখিনি তেওঁলোকৰ কাৰোবাৰ মুখত নেদেখি পেলাই মই ভাবোঁ যে এইখিনি এনেকুৱা কৰা তেতিয়াই মই ল'ৰা ছোৱালীবিলাক খুব প্ৰতিভাৱান ল'ৰা ছোৱালীক মাতি আনি মই নিজে শিকাওঁ মই যিমান জীৱনত ঠেকা খাইছোঁ এখন ঘৰত হাৰমনিয়াম নাই কেনেকৈ কিনিছোঁ সেই অসুবিধাবিলাক তেওঁলোকৰো আছে গোটেই গাঁও এখনত এখন হাৰমনিয়াম নাথাকে এই অভাৱটো কেনেকৈ মই পূৰাব পাৰোঁ সেই দিশলৈ লক্ষ্য ৰাখিয়ে তেওঁলোকক মই মোৰ ঘৰলৈ মাতি আনি গান শিকাওঁ তাৰপিছত দেখিলোঁ যিবিলাক ল'ৰাই এতিয়া বহুত ভাল ভাল এতিয়া শিল্পী হৈ আছে মানে ৰেডিঅ'ত অনাতাঁৰ কেন্দ্ৰত অডিশ্যন দিয়াই তেওঁলোকে এতিয়া অনাতাঁৰ শিল্পী তৈয়াৰ কৰিছোঁ দ্বিতীয়তে এতিয়া শুনি ভাল পাব এগৰাকী মই বনগীতৰ ছোৱালী সৰু তাই ক্লাছ 8ম মানত পঢ়িছে নেকি অষ্টমমান তাই মুম্বাইত বনগীত শিকাইছোঁ বনগীত গাই এতিয়া প্ৰথমতে গুৱাহাটীত হৈছিল তাৰপিছতে মুম্বাইলৈ গ'ল মুম্বাই কাৰ্নিভেলত পুৰস্কৃত হৈ পেলাই নিৰ্বাচিত হৈ পেলাই এতিয়া ডুবাইলৈ যাব সেইবিলাক আচলতে মই এটা পৰীক্ষামূলক মানে এক্সপেৰিমেণ্টেল বুলি ভাবিছোঁ যে তাই যদি ডুবাইলৈ যাব পৰা হৈছে নিশ্চয় আপুনি সেই ধাৰাটো অব্যাহত ৰখাৰ কাৰণে চেষ্টা কৰি আছে তাকে ভাবিছোঁ যে অকল তাই তেনেকুৱা বুলিয়েই নহয় সেয়াই মোৰ শেষ কি কয় সান্তনা নহয় এতিয়াও মই এখন সংগীতালয় বুলি বিদ্যালয় এখন খুলি থৈছোঁ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক মই সদায় কওঁ তোমালোকৰ কাৰণে অগ্ৰাধিকাৰ ইয়াত আছে পৰীক্ষা দিয়া আৰু আচৰিত হ'ব আপোনালোকে শুনি ভাল পাব মই এতিয়া গোটেই অসমতে বিভিন্ন ধৰণৰ সংগীতৰ বিদ্যালয় আছে কিন্তু মোৰ বিদ্যালয়খন কেৱল লোকসংগীতৰ ফক চং এইটো ৱেষ্টাৰ্ণ হেৰিয়ে কি কয় মানে ভাৰতবৰ্ষৰ অকল ভাৰতবৰ্ষৰ নহয় আন্তৰ্জাতিক এটা থকা এটা অনুষ্ঠান তেওঁলোকে ফক চঙতে এইখন বিদ্যালয় স্বীকৃতি দিছে অনুষ্ঠানটোৰ নাম কি সংগীতালয় এতিয়া তাতে মই সদায় কওঁ তোমালোকে অইন গীত শিকিলেও ফক চং শিকা মানে লোকসংগীত শিকা আৰু লোকসংগীত শিকিলে তুমি শাস্ত্ৰীয় সংগীতো শিকিব পাৰে একেধৰণৰ কাৰণ লোকসংগীতটো জানিব লাগিব মানে শিপাৰ কথা বাৰু আপুনি শেষ প্ৰশ্ন এটা আপোনাক কৰিব খুজিছোঁ হয় আমাৰ যে সভ্যতাৰ যিটো লোকসংগীতৰ ধাৰা সেই ধাৰাটো নিশ্চয় মৰি আকৌ আকৌ জীপাল হৈ উঠে কেতিয়াবা হয়তো নিষ্প্ৰভ হৈ যায় এতিয়া আমাৰ অসমীয়া লোকসংগীতৰ যি বৈচিত্ৰতা লোকসংগীতৰ যি এটা মেট মৰা ভঁৰাল অসমীয়া লোকসংগীতৰ এই ভঁৰালটো এই মানে সংগীতৰ যাত্ৰাটো অব্যাহত থাকিবগৈনে বুলি ভাবেনে আপুনি এটা ঠিকেই কৈছে কেতিয়াবা সংশয় নথকা নহয় ইয়াৰ মূল কাৰণটো হ'ল যিকোনো সংস্কৃতিত পৰিৱৰ্তন অহাটো স্বাভাৱিক সংস্কৰণ হ'বই এতিয়া বোৱতী নৈৰ দৰে সংস্কৰণ হোৱাটো স্বাভাৱিক তথাপিও ইয়াৰ মূল কাৰণটো হ'ল শিক্ষা তাৰপিছতে ৰাজনীতি উদ্যোগ নীতি এইবিলাকৰ প্ৰৰোচনাত পৰি এইবিলাকৰ কাৰণেই সংগীতৰ কিছু ক্ষেত্ৰত ব্যাঘাত জন্মিছে পৰিৱৰ্তনৰ ধামখুমীয়াই মূল যিটো খুঁটি লোকসংগীতৰ যিটো সম্পদ বুলি আমি যদি গৌৰৱ কৰিব পাৰোঁ সেই সম্পদত ব্যাঘাত জন্মাইছে নজন্মা নহয় কিন্তু কেতিয়াবা এনেকুৱা হয় ঘূৰি ঘূৰি আহি আকৌ আদি সংগীতৰ মানে আপুনি আশাবাদী মই নিশ্চয় আৰু এই আশাবাদেৰে আমি আপোনাৰ সৈতে আজি আমাৰ আলোচনাটো সমাপ্ত কৰিলোঁ আকৌ আপোনাক লগ পাম আপোনাৰ উত্তৰ কামনা কৰিলোঁ আৰু আপুনি সংগীতৰ এই যাত্ৰা অব্যাহত ৰাখক আৰু অসমীয়া জনজীৱনক
আপোনাৰ গীতেৰে সদায় জীপাল কৰি ৰাখক, তাৰে কামনাৰে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। অশেষ ধন্যবাদ। বিংশ শতিকাৰ পুৱাৰ জ্যোতি, যুগৰ কলাকাৰ জ্যোতি প্ৰসাদ। বিংশ শতিকাৰ পুৱাৰ জ্যোতি, যুগৰ কলাকাৰ জ্যোতি প্ৰসাদ। মৰম তেনা যদি যেন কাট ছিগিলে, মৰম তেনা যদি যেন কাট ছিগিলে, পিছে বগী দিল দলঙে পাই আকৌ জোৰা লগালে।